ওয়েলকাম টু মাই ইউটিউব চেনেল বড়ো টিভি। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। ভালে কুশলে থাকক সকলোৱে, আশীৰ্বাদ কৰিছোঁ মই। আপোনালোকেও মোক আশীৰ্বাদ কৰক। আজিৰ ভিডিঅ'টি হ'ল খানা খোৱা ঘৰটো বনাব গৈছোঁ। অলৰেডি ভেলাঘৰ বনাই ক্লিয়াৰ কৰিলোঁ। ভেলাঘৰ বনালি নহ'ব, খানা খোৱা ঘৰটো বনাব লাগিব আমি। আজি খানা খোৱা ঘৰটো বনাব গৈছোঁ। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকক। কেনেকুৱাকৈ বনাই আছোঁ, কেনেধৰণৰ কেনেকুৱা হয়, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। আপোনালোকক দুখাই আছোঁ সম্পূৰ্ণ ব্লগ মোৰ লগত। ভিডিঅ'টো আপোনালোকে চাওক কেনে হয়। লেটছ গ'। এইখনে হ'ল আমাৰ গাঁও। খানা খাওঁ ঘৰটো বনাব এতিয়া বৰ্তমান গৈ আছোঁ। মোৰ লগৰ কেইজন বৰ্তমান কৰি আছে, সিহঁতে অলপ আপোনালোক সম্পূৰ্ণ দেখাই আছোঁ কেনেকুৱাকৈ আমি বনাওঁ। লেটছ গ'। পুৰা লাগি আছে আমাৰ GM ছাৰ, আমাৰ গাঁৱৰ ডেকা পুৰা লাগি আছে। ভাল লাগিছে মোৰ দেখা পাই পেলাই। পুৰা লাগি আছে, পুৰা ব্যস্ত হৈ আছে। বহুত কামিয়াল বুলি কয় এনক, বিজিমেন। বৰ্তমান মই আহি পালোঁ এতিয়া। এই 3 পাণ্ডৱ বৰ্তমান লাগি আছে, কামত বিজি হৈ আছে। এতিয়া মই যাই পেলাই অকণমান লাগি দিম আৰু সিহঁতৰ লগত। চন্দ্ৰ ছাৰে টঙাল চেলাই আছে। এইটো কি টঙাল বুলি কয় চন্দ্ৰ ছাৰ? আৰে টঙালৰ নামটো কোৱা না, তুমি চেলাই আছা, তুমি নিজে গম নাপা নেকি? নামটো কি? জিএম ছাৰে গম পাব, তুমি নাজানা আৰু নামটো? ঠিকে আছে দে, খাবা জানা আৰু খালি ন? আগে GM ছাৰ লাগি আছা? লাগি আছা বৰ্তমান? আচ্ছা, এইটো কি খানা খোৱা ঘৰৰ কাৰণে? এইটো বাছ আগে পিছে আমি কলপাত দিওঁ, কিন্তু এই বছৰ আমি ভাবিছোঁ কি ষ্টেণ্ডাৰ্ড নিয়ৰটো বেছি পৰে, হা, ৰাতি থকা লোৱাত অলপ অসুবিধা হয়। অসুবিধা হয়, শুব লাগিব না? সেইকাৰণে আমি ওপৰত চালি হিচাপে আমি এতিয়া নাৰা ব্যৱহাৰ কৰিছোঁ। হা, সেইটো কাৰণে আমি ৰেডি কৰি আছোঁ আৰু আচ্ছা, অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগে আৰু ন? ষ্টেণ্ডাৰ্ড হ'ব লাগে। ঠিক আছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এইটো এটা আছে আমাৰ ছাৰ, মিহি মিহিকৈ হাঁহি আছে। কৈ দিয়ক চেনেলটোৰ বিষয়ে কিবা কৈ দিয়ক। চেনেলটোৰ বিষয়ে আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক আৰু লাইক বটনটো দবাই দিয়ক, লগতে ঘণ্টিটো দবাই দিয়ক, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই থাকে, নটিফিকেশ্যনবোৰ, নতুন নতুন ভিডিঅ'বোৰ। সকলোকে মাঘৰ বিহুৰ ওলগ জনালোঁ। ভেৰি গুড, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰক। চাওক গাইছ, আমি কষ্টই মষ্টই বনাই আছোঁ আৰু কি কৰি উপায় নাই। আমি 5 পাণ্ডৱে কষ্টই মষ্টই বনাই আছোঁ। এই য'ত আছে পাণ্ডৱ ইফালে, আৰু মইতো আছোঁৱে এই ইফালে আছে। এই চন্দ্ৰই টঙাল চেলাই আছে ইফালে। কষ্টই মষ্টই বনাই আছোঁ আৰু কোনো নাই। এনেকৈ কমপ্লিট কৰিব লাগিব। চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। এই গাইছ চাওক, বহুত কষ্ট কৰি পেলাই মেহনত কৰি বনাই আছোঁ। এই আমি 5 পাণ্ডৱে, কোনো নাই, কোনো কৰতা নাই। এই 5 পাণ্ডৱে বনাই আছোঁ, উপায় নাই আৰু কি। এইবোৰ চাওক, দাঁত বিচাৰি আছে। যোৱাকালি মাংস খাওঁ, এতিয়াও দাঁতৰ পৰা গুচাই নাই। এইবোৰ মোবাইলত বিজি হৈ আছে। এনেকৈ বনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আমি বৰ্তমান 2খন চালি দিলোঁ আৰু 3খন বাকী আছে। টোটেল 5খন দিব লাগিব, আৰু 3খন দিয়াৰ পিছত 5খন হ'ব, কমপ্লিট হৈ যাব। ওপৰ ছাইডৰখিনি পূৰা কমপ্লিট হৈ যাব। বাকী ছাইডত দিব লগা আছে, এনেকৈ বেৰা ছাইডত দিব লগা আছে। বাকীটো হ'লে এইফালে ওপৰ দিশত। Sometimes someone comes into your life so unexpectedly. Sometimes someone turns to be the one that gives you everything, just like you did. Took me by surprise, made me complete. You changed my life, made me believe
life I've never. আমি পানী চানী খাই লওঁ এতিয়া পানী চানী খাই লওঁ আমি ঠাণ্ডা পানী পুৰা দাঁত চাত খিৰিখিৰাই গৈছে পুৰা ঠাণ্ডা পানী এইটো আমাৰ কৰণ বাবু আমাৰ কৰণ বাবু হৰদীপ বাবু হয় না তুমি হৰদীপ না হা কি মাত নাই বাবুৰ দিয়া মাত দিয়াচোন মাত দিয়া দিয়ে আমাৰ ডাইৰেকশ্যন মাষ্টাৰ ডিচিশ্যন লৈ আছে মাজৰ যোনটো ছাল আছে না মাজৰ ছালটো কহাই কেনেকৈ মিলাব লাগিব তাকে ডাইৰেকশ্যন লৈ আছে হৈ গ'ল মাজৰটো উঠাই দিলোঁ আমি মাজৰ কমপ্লিট গোটেই আমাৰ ঘৰ সম্পূৰ্ণ হ'বই আৰু আমি এতিয়া বৰ্তমান ছেকেণ্ড লাইনটো বনাই আছোঁ ফাৰ্ষ্ট লাইনটো বনা হ'ল এতিয়া ছেকেণ্ড লাইনটো আমি কমপ্লিট কৰিম এতিয়া চাই থাকিব আপোনালোকে লাল চাহ খাম আমাৰ মামী বুলি কয় কমণ্ডল মামী হয় মামীয়ে বনাই দিছে এতিয়া মই লাল চাহ আনিছোঁ লাল চাহ খাম চাই থাকিব আপোনালোকে এই সৰু বাবুৰ লগত চাহ খাব মই ধৰিছোঁ বাকীকেইটা বিজি হৈছে এই লাল চাহ বেলেগ একো নাই লাল চাহ গাইজ এই লাল চাহ চাওক লাল চাহ খাম উপায় নাই কি কৰিবি আৰু এতিয়া ঘৰৰ হ'লে মানে ঘৰত বনাই খালি গাখীৰ চাহ খালোঁ হয় হ'ব দে আৰু লাল চাহ হ'লে চলি যাব আৰু সিহঁতে কামত বিজি হৈছে এতিয়া মই বৰ্তমান চাহ খাওঁ ধুনীয়া লগা হৈছে এইটো ডিজাইন মাষ্টাৰ এই ঘৰখনৰ ডিজাইন মাষ্টাৰ অকণমান কিবা ক'ব ডিজাইনটো কেনে লাগিছে আপোনালোকে জনাব চেনেলটোৰ যোগেদি কমেণ্ট কৰি যদি আপোনালোকক যদি এনেকুৱা ডিজাইনৰ আৱশ্যক হয় তেনেহ'লে যিকোনো টাইমতে ফোন কৰিলে পাই যাব কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম অ'কে ঠিক আছে আপোনাৰ মতে ভাল লাগিছে নে ডিজাইনটো কেনে লাগিছে ডিজাইন বৰ্তমান ঠিকেই আছে ইয়াততো আৰু ডিজাইন আমাক নালাগে সেনেকুৱা ডিজাইন দেখাও নাছিলে আজি এই প্ৰথম ডিজাইন ন প্ৰথম ডিজাইন কৰিছোঁ আৰু দেখা পাই থাকোঁ আপোনালোকে বহুত কিবা কিনি দেখা পাব আৰু বেলেগ বস্তু বনাইছোঁ বেলেগ বস্তু বনাই আছোঁ এইটো দি আমি মাছ ধৰিম বিহুত খোৱাৰ কাৰণে আৰু তাৰ বাকীখিনি টঙালো হৈ যায় এইটো চাইনিজ প্ল' ঠিক আছে বাৰু চাব বহুত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখা পাব আমি এতিয়া বৰ্তমান ছেকেণ্ড লাইনটো বনাই আছোঁ এইটো মোৰ লগ পাৰ্টনাৰ এইটো অচুক হয় এই আমাৰ মুক্তাপুৰ চকত ইয়াত ঘৰ অকণমান মোৰ চেনেলটোৰ বিষয়ে অচুকে কিবা কৈ দিব নমস্কাৰ বন্ধুসকল বড়ো টিভি চেনেল যিটো আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে আৰম্ভ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে এইটো এটা নতুন গাঁৱলীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আপোনালোকে এই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আপোনালোকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাটো দবাই দিব যাতে আপোনালোকে এনেকুৱা ভিডিঅ' আৰু পাই থকা নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থকা যাতে তেতিয়াহ'লে আপোনালোকে চাই থাকিব আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আপোনালোকৰ সপৰিয়ালে চাব পৰা ভিডিঅ' এটা আমাৰ বড়ো টিভিৰ চেনেলটো চাবলৈ পাব গতিকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব এই আশা থাকিল ধন্যবাদ থেংক ইউ ব্ৰ ভাল লাগিল তোক এইখিনি কোৱাৰ বাবে ঠিক আছে চাওক কি ধুনীয়া ঘৰ বনাইছে আমাৰ এইবোৰ ডিজাইন মাষ্টাৰ কি ধুনীয়া বনাইছে স্পেচিয়েল বনাইছে আপোনালোকে কমেণ্ট বক্সত জনাব ঘৰটো কেনে হৈছে আমাৰ ঘৰটো আমাৰ খানা খোৱা ঘৰটো কেনে হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নিশ্চয় আশা কৰিম আপোনালোকে কমেণ্ট কৰিব বুলি মোৰ মৰমৰ বন্ধু বান্ধৱীসকল গাইজ আমাৰ ডিজাইন চাহ কোবাই দিলেও নাভাঙে ইমান ধুনীয়া আমি কপকপীয়া বনাইছোঁ এইটো চাইড আৰু এইটো চাইড বাকী আছে এইটো চাইড মেলা খাই আছে এইটো চাইড বাকী আছে বাকী হৈ গ'ল
ওপৰতো হৈ গ'ল আৰু আমাৰ ডিজাইন মাষ্টাৰ নাই আজি বৰ্তমান ডিজাইন মাষ্টাৰ আজি তাৰ চিটত এক্সচেঞ্জ হৈছে ডিজাইন মাষ্টাৰ এইটো জুম কৰি দিবাই দিম অকণমান কাম কৰিছে ডিজাইন মাষ্টাৰ আজি সেই মেইন ডিজাইন মাষ্টাৰটো নাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক বহুত কিবা কিনি দৃশ্য দেখা পাব আপোনালোকে সম্পূৰ্ণ চাই থাকক আমি বহুত কিবা কিনি বনাইছোঁ আহক গাইজ এতিয়া আমি বৰ্তমান এয়া চাউণ্ড ছেটৰ কাৰণে চাং বনাই আছোঁ চাং ইয়াতে চাউণ্ড ছেট বহাই দিম আমি এইবোৰ চা এই তিনিটা খুঁটা পুতিলোঁ ইয়াতে প্লাইবোৰ্ড দিম এইবিলাক গজা খাই আছে এই গজা খাওঁতে পেট গোটেই ধৰা খাব লাগিছে চাই থাকিব আপোনালোকে সম্পূৰ্ণ আমাৰ এতিয়া বৰ্তমান কমপ্লিট হ'ল চাৰ চাইডে ওপৰ ডিগ্ৰীটো হৈ গ'ল ইটো চাইডে হ'ল বেক চাইডে হ'ল চাৰ চাইডে কমপ্লিট হৈ গ'ল চাই থাকিব আপোনালোকে আৰু ইটো চাইডে ইপিনে ভাত বনাই আছে এইফালে ভাত বনাই আছে ইপিনে পিঁয়াজ কুটি আছে ইপিনে আমাৰ কুকমেন নিপেন দা কুকমেন মুক্তাপুৰ চকৰ পৰা হায়াৰ কৰি আনিছোঁ ইয়াক আজি আমাৰ লাষ্ট চব ফিনিছ হৈ গ'ল এতিয়া খানা খাব বাকী আছে খানা বনাই আছোঁ ব্ৰইলাৰ আছে অকল ব্ৰইলাৰৰ জোল আৰু ভাত বাছ নাই খতম নাই ঠিকে আছে চাই থাকিব আমি খানা খাওঁ আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ এতিয়া কি বনাম বৰ্তমান এতিয়া মাংসৰ কাৰণে আমি ৰেডি কৰিছোঁ জোৰত তাপ পৰিছি না থোৱা বহুত আনিব লাগিছিল অঁ পাহৰি গ'লো আমি উপায় নাই মজাই বেলেগ পথাৰৰ মাজত থোৱাও খাই আহিছোঁ খানাও খাম বহিৰা ইয়াতে মাংস আছে চিকেন ব্ৰইলাৰৰ মাংস ইয়াতে আলু আছে পিঁয়াজ আছে তেল আছে আদা আছে নহৰু আছে আৰু ভেন্দি জিৰা আছে ৰেড চিলি মজা এইটো আমাৰ কুকমেন মুক্তাপুৰৰ পৰা হায়াৰ কৰি আনিছোঁ ইয়াক নিপেন্দা দেখাইছোঁ আপোনালোকক সম্পূৰ্ণ এয়া হ'ল মাংস বনোৱাৰ টাইমত কেৰাহীত তেল দিয়া দিছোঁ আমাৰ GM ছাৰে তেলখিনি অকণমান গৰম হ'ব লাগিব চাই থাকিব শেষলৈকে চাই থাকিব কেনেকৈ বনাওঁ চাই থাকিব আপোনালোকে এই পিঁয়াজ দিলোঁ চেনেনে পিঁয়াজ দি আছে আমাৰ GM ছাৰে বৰ্তমান এক্সচেঞ্জ হৈছে অকণমান ওলাই গৈছে মেইন কুকমেনটো দেখাইছোঁ আপোনালোকক সম্পূৰ্ণ চাই থাকিব I could be the best thing in your life. Baby, let's take a drive, take a drive. Baby, let's take a drive, দেখাইছোঁ খাৱা পৰ্যন্ত দেখাইছোঁ আপোনালোক চাই থাকিব ধুনীয়া কৰি স্পেচিয়েল খানা বনাই আছে আমাৰ GM ছাৰে চাই থাকিব গাইজ এই গাইজ চাওক এই আমাৰ মাংস উতলি আছে আমি বৰ্তমান মাংস টেষ্ট কৰি চাই আছোঁ কেনে হৈছে মাংস টেষ্ট কৰি চাওঁ ধুনীয়া হৈছে আপোনালোক যদি ৰান্ধনি যদি লাগে মাতিব ইফালে আছে এইফালে এজন আছে এইটো আমাৰ মাজে মাজে খাব নাপোৱা মাজে মাজে খাই মজা আল্টিমেট এতিয়া ভাত খাব ধৰিছোঁ এইবোৰ চাওঁ মাংসৰ পিচ আমি এতিয়া ভাত খাব ধৰিছোঁ সকলো মিলি পেলাই চাই দিয়ক আপোনালোকে boy, take a chance when you let me ride. এটা ভদ এই মাংস খাব পৰা নাই মাংসৰ পিচটো দুখাই দি মাংস খাব পৰা নাই লাজ কৰিছে লাজ খুব কৰে অলপ লিডিছ নেকি তুমি লিডিছ নেকি অসমীয়া পিন্ধি পাব চাব ইয়াত অসমীয়া পিন্ধি লিডিছ চাগে লাজ কৰি আছে মই ওচৰত হ'লে তো পিছে মাৰি দিছি আৰু কিবা লাগব নেকি বাবু তোমাৰ অলপ বেছি হ'ল আৰু কিবা লাগব নেকি অংকুৰ লাগব নেকি তোমাক নালাগে বাছ শান্তি মতে খাই থাক কুল হিচাপত চাই থাকিব আপোনালোকে ভাত খাম গাইছ এতিয়া মই বাকী সৰু পোৱালিকেইটাক খুৱাই পঠালোঁ আমি এইফালেও খাই আছে গাইছ খানা খাম এতিয়া I could be the best thing in your life. Baby, let's take a drive, take a drive. গাইছ খানা কেনে হৈছে
আমাৰ জি এম ছাৰ ছুপাৰ না কুকমেন খানা কেনে হৈছে মজা ন পুৰা চাফা কৰি দিলোঁ গাইজ এইবোৰ পাত চাফা কৰি দিলোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ অল গাইজ আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সামৰিলোঁ বাই বাই